মই কিমান নুলো হয় Hey everyone, welcome back to my channel. So guys, আজি আপোনালোকে লগ পাব মোৰ বহুত স্পেশাল ফ্ৰেণ্ড কেইটামানক মোৰ বহুত খাস ফ্ৰেণ্ড হয় মোৰ ৱেল উইচাৰ হয় তো মই কৈ আছো আপোনালোকক আজি তেওঁলোকৰ লগত লগ কৰাই দিবলৈ সো লেটস গো She is my friend Akanksha. Hi. So তাই মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তাই নাহো নাহো কৈ আছিলে লাষ্ট মোমেণ্টত এতিয়া আহিছে গালি খাই কিনে এতিয়া গালি খাই আছো আৰু নহ'লে আমি আৰু জলদি ওলাই আহিব পাৰোঁ ভালকৈ ওলাই আহিব পাৰিলোঁ হয় এটা কেক লৈছোঁ আৰু এটা ছাৰপ্ৰাইজ আছে একচুৱেলি ছাৰপ্ৰাইজ বেলেগ এজনৰ কাৰণে হয় আপোনালোকৰ কাৰণে হয় আমাৰ আৰু ভাল ফ্ৰেণ্ড এজন আছে বহুত বেছি ভাল ফ্ৰেণ্ড লাইক বহুত স্পেচিয়েল তো একচুৱেলি তাৰ বাৰ্থডে বহুত দিন আগতে গ'ল বুধবাৰে গ'ল নেকি বাৰ্থডে বাট আমি লগেই পোৱা নাছিলোঁ আমাক পাৰ্টি দিয়া কথা তো আমি ভাবিছোঁ যিহেতু আজি লগেই পাম তো সৰুকৈ ছাৰপ্ৰাইজ এটা কৰি দিওঁ আমি ইয়াত কেক লৈছোঁ আকাংক্ষা ৰেডি তো আমি ভাবিছিলোঁ আমি আজি ছাৰপ্ৰাইজ বাৰ্থডে প্লেনিং এটা কৰিম তো আমি আমাৰ জেগাটোত আহি পালোঁ আৰু এতিয়ালৈ আমাৰ বাকী দুজন ফ্ৰেণ্ড আহি পোৱা নাই স্পেচিয়েলি যাৰ বাৰ্থডে হয় সিও আহি পোৱা নাই তো আমি ৱেইট কৰি আছোঁ ইয়াতে মই ন ভাবি আছিলোঁ মই যেতিয়া ৰুম ল'ম আৰু এই যে থাকে তোমাৰ হোৱাইট কালাৰৰ হোৱাইট কালাৰ তোমাৰ মানে ভাল লাগে ন মই ভাবিছিলোঁ এইটো তোমাৰ এখন আছে কেফে বিংখনতো আছে চেম তেনেকুৱা এটা ভাবি ভাবিছিলোঁ চলি ৱেইট কৰি আছোঁ অ'কে আকাংক্ষা কোৱা তোমাৰ মোক ইমান দিনৰ পৰা লগ পাই মানে ইমান দিনৰ মূৰত লগ পাই কেনেকুৱা ফিল হৈছে মই মানে বুজাব নোৱাৰোঁ মানে আৰু অলপ জোৰকৈ কোৱা শুনাই কম লকডাউনত মানে যিবিলাক মানুহে ৱৰ্ক কৰি থকা মানুহবিলাকে ৰেষ্ট পাওঁতে যেনেকুৱা লাগিছে মোৰ মানে তেনেকুৱা এটা ভাল লগা ফিল মানে যে আমি আজি এটা দিন মানে বেকাৰ কটাম আৰু লাইক বেকাৰ নহয় বাট মস্তি কৰিম মানে আমাৰ বাৰ্থডে বয় অকণমান লেট কৰি আছে বাৰ্থডে বয় আহিলে আৰু চেলিব্ৰেশ্যন হ'ব ষ্টাৰ্ট হ'ব আমি কেক খাবলৈ পাম বাট যেনেকৈ ভাবিছিলোঁ চেম নহ'ল যেনিবা লকডাউনৰ পিছত এয়া চাগে ফাৰ্ষ্ট চেলিব্ৰেশ্যন হা লকডাউনৰ পিছত ভালটো বহুখিনিয়ে লাগিছে ভাল লাগিছে ক'ত ক'ত যে গৈছোঁ ন আমি দুটা বাপৰে মনত কৰাচোন আগৰ কথা চ' ফাইনেলি তেওঁলোক আহিব ধৰিছে মানে হোৱা তলত দেখিছেনে ভালকৈ দেখি পোৱা নাই গছকেইডালৰ কাৰণে বাট তেওঁলোক আহি আছে এয়া এইকেইটা সোমাই আহি আছে চ' তেওঁলোক আহি আছে চ' নিবু তুমি মোৰ ব্লগৰ বিষয়ে কি ক'বা কোৱা বঢ়িয়া লাগিছে আৰু নতুন নতুন জেগাত যাওঁ নি একেলগে বনাম মই বনাই পোৱা নাই তোমাৰ লগত যাওঁ আৰু কুণাল তুমি কি ক'বা লগত নতুনকৈ ষ্টাৰ্ট কৰিছা তুমি বহুত মানে ছাকচেছ হোৱা আৰু বহুতে ছাপোৰ্ট কৰা থেংক ইউ ফাৰ্ষ্টটো আমাৰ ফালৰ পৰা ছাপোৰ্ট থাকিলে গোটেইকেইটা ফালৰ পৰা সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দেই আৰু বেলটো টিপি দিব বেল আইকন কমেণ্ট কৰিব ভাল ভাল যাতে ইনস্পায়াৰ হয় আৰু বেছি ইনস্পায়াৰ হয় আৰু
উল্টা মানে ময়ে সারপ্রাইজ হৈ গলো মানে আমি ওকে ৰাতুলৰ চিষ্টাৰৰ বাৰ্থডে আছিল এইফালে মাতি দিছে ও উল্টা বহুত চাই আমাক মানে তাতে কেক কাটিং কৰিব নিদিলেতো তো আমি বেলেগ জায়গাত আহি পালো তো সেলিব্রেশনের কাৰণে বাৰ্থডে বয় ভালে নেকি রেস্টুরেন্টে দেবো ওচৰত দিয়া চেঞ্জ হ'ব লাগে প্রোগ্রাম আছে নেকি এটা আজি নহয় অবকালি আছে কেতিয়া আছে অবকালি তিনডাল দিয়া তিনিটা কিন্তু নমাব লাগিব চাৰিডাল কিন্তু নমাব লাগিব আমি কোন নম আমাৰ আমাৰ কি ধুনীয়া ইমান জেণ্টেল মানে মানুহ ন কেণ্ডেল গুচাওঁতে গুচাওঁতে ওপৰত চকলেট ষ্টিক আছিল আৰু এইটো হ'ল বেকগ্ৰাউণ্ড কালি ইয়াতে কিবা প্ৰগ্ৰেম আছে চ' ৰেডি কৰি আছে বহা বাৰ্থডে আনিব লাগিছিল কিন্তু আৰু ইমান বিলাক কেনেকে ন এতিয়া আৰু ইমানবোৰ আহিব নিদিয়ে ন আকাংক্ষা মাছখন খুলিছানে নাই এতিয়া চাগে তোমাক ভালকে দেখা গৈছে নেকি তেতিয়াৰ পৰা মাছখন এবাৰ মাছ ফ্ৰেণ্ডছ ফৰ এভাৰ আকাংক্ষা আমি কিমান দুখৰ দিনৰ পৰা একসাথ আছো ন আমি একদম বহুত বেয়া দিনো একেলগে কটাইছো আৰু আজি এতিয়া ভাল দিনো আমি একেলগে ভাল আহিছে আৰু আমি কিন্তু বেয়া দিন আমি ভাল দিন কৰি দিছোঁ বেয়া দিন ভাল কৰি দিওঁ একচুৱেলি তোমাৰ বাৰ্থডেটো কোনদিনা আছিলে 30ত আছিলে ন আমি এইটো পোষ্ট বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ
একচুৱেলি বাৰ্থডে দুবাৰে চেলিব্ৰেট তিনিবাৰে চেলিব্ৰেট কৰিলে নেকি শুনালে আৰু ঘৰত আছে কৰি বাকী। আহিছে আৰু বাকী আছে ঘৰত আৰু কৰি বাকী আছে, আহিছে আজি আছে। তাৰপিছতে যোৱাকালি ষ্টুডেণ্টত আহিলে আছে আৰু আৰু আছে অফিচত ফ্ৰেণ্ডছৰ লগত ষ্টাফ আছে আৰু। আজি আমাৰ লগত কৰিলে আজি চবৰ লগত এই বছৰটো আমি বৰ্তমান 2020 বাৰ্থডে চেলিব্ৰেট কৰিম গোটেই বছৰটো আমি কুণালৰ বাৰ্থডে বহুত ভালকৈ চেলিব্ৰেট কৰি আছোঁ এই আমাৰ ব্লগাৰ এই আমাৰ ব্লগাৰ হেল্ল' মোক চিনি পায় আৰু আমি নতুন এছিষ্টেণ্ট এইটো মোৰ এছিষ্টেণ্ট নম্বৰ 1 এছিষ্টেণ্ট নম্বৰ 2 এণ্ড চি ইজ মাই বেষ্ট ফ্ৰেণ্ড হোৱাটছআপ এইবিলাক নাই বেয়া হৈছে কিন্তু এছিষ্টেণ্ট বুলি এইফালে এছিষ্টেণ্ট এইফালে বেষ্ট ফ্ৰেণ্ড এইখিনি তেওঁলোকক দি দিয়া অকণমান পাৰ্টি So আমি ফুৰি আহোঁ হা লেটছ গো গাইজ বাই ভিডিঅ' কল নেকি এইটো ডিউটি কৰি আছোঁ হাই আহিব পাৰিলা হয় ন বাৰ্থডে চেলিব্ৰেশ্যন তোমাৰ কেকটো খতম অলপমান আছে থৈ দিছোঁ আহি যোৱা চ' আমি এতিয়া অলপমান তললৈ নামি গৈ আছোঁ আকাংক্ষা আৰু মই আকাংক্ষা অঁ অকণমান ফুৰিব আছে আপোনালোকে ইয়াতে আহিব পাৰে বহুত ধুনীয়া হয় চেলিব্ৰেশ্যন কৰিবৰ কাৰণে কালি ইয়াতে কিবা প্ৰগ্ৰেম আছে মানে অহাকালি চ' পূৰা মানে প্ৰিপাৰেশ্যন চলি আছে চ' এতিয়া আমি যোৱা কথা আমাৰ হৈ গ'ল ন চেলিব্ৰেট কৰা চ' চেলিব্ৰেট কৰা হৈ গ'ল এতিয়া আমি ঘৰা ঘৰি যাম বহুত ভাল লাগিলে চ' কুণাল
হাই Happy Bye bye, birthday. yeah. Happy Thanks, birthday. guys. Happy birthday once again. থেংকছ গাইজ চবকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যোনে মোক আজি ৰিণিয়ে ইমান ট্ৰিট দিছে ৰিনিয়াৰ আকাংক্ষা বাইদেৱে ৰিণিৰ আকাংক্ষা লগত নিপু আমি আছে planning সিহঁতকেইটাই মোক গোটেইকেইটাই ট্ৰিট দিছে নিপুৰ একো এতিয়া- contribution এতিয়া মোক নাই, বিলটো আহা দিব planning নক'লে নাছিলে। হ'ল। এতিয়া মই বিলটো নিদিওঁ সিহঁতে দিব মোৰ হঠাৎ অহা মানুহ নিপুক জবৰদস্তি আনিব লগা হৈছে আকাংক্ষাও নাহো বুলি কৈছিলে মোৰ জবৰদস্তি লাষ্ট আনিবলৈ এণ্ড মই নিজে মমেণ্টত ওলাইছোঁ বাট ষ্টিল ভাল লাগিলে গোটেইকেইটা মানুহৰ এবাৰ কোৱাৰ পিছত মই নিজে ওলাইছোঁ Hey guys, so আমাৰ ভিডিঅ'টো আজি ইয়াতেই সমাপ্ত আৰু আমাৰ চেলিব্ৰেশ্যন আজি ইয়াতেই খতম হৈ গ'ল ভাল লাগিলে চেলিব্ৰেশ্যনটো কৰি লকডাউনৰ পিছত আজি মানে আমাৰ গোটেইকেইটাৰে মনবিলাক ৰিফ্ৰেছ হৈ গ'ল লাগে আফটাৰ লকডাউন আশা কৰিছোঁ ৰিণিয়ে আকৌ নতুন ভিডিঅ' লৈ আপকামিং ভিডিঅ' লৈ আহি আছে তেতিয়ালৈ সকলো ভালদৰে থাকক ষ্টে টিউন চ' গাইজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব No, we are fine. So এইটো বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া হয় চ' গাইজ আমাৰ চেলিব্ৰেশ্যন খতম হৈ গ'ল হা আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে খতম হৈ যাব ইয়াতে আহিলে তুমি এটা কাম বস্তু এখন দেখাই দিয়া বজাৰখনো দেখাই দিয়া ইয়াতে বজাৰৰ সুবিধা আছে বজাৰ কৰিব বজাৰটো পাৰি। যাবা নেকি মাজত সোমাই দিবা অঁ বাহিৰ মাজত সোমাই দিবা আকাংক্ষা ভিতৰত যাবা এবাৰ ভিতৰত চ' গাইজ ইয়াতে বজাৰো কৰিব পাৰি আপোনালোকে চাব পাৰে বহুত হেল্ডি আৰু কৰ্ণসুলভ মূল্যতেই পোৱা যায় ইয়াতে চব আলু পিঁয়াজ দামটো বহুত কম কম মই এতিয়া একো নলওঁ কাৰণ মই এতিয়া বজাৰ কৰিবলৈ অহা নাই বাট আপোনালোকে আহিব পাৰে বহুত কম দামতে আৰু ভাল ভাল বস্তু পোৱা যায় চ' গাইজ বাৰ বাৰ কৈ আছোঁ যে চৰি বাট ভিডিঅ'টো মই ইয়াতে শেষ কৰিম আপোনালোকক লগ পাম আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ